নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ লগত আছে মোৰ বান্ধৱী বিউটি আৰু আমি দুজনী আহিছোঁ ফেঞ্চি বজাৰলৈ। এয়া ফেঞ্চি বজাৰ সোমোৱাৰ লগে লগেই যেন আমাক আদৰণি জনায় মানে ফুলেৰে। এয়া চাওকচোন দোকানবিলাক, মানে ফুলৰ দোকান, ইমান ধুনীয়া ধুনীয়া মানে ফুলৰ সুগন্ধ। আৰু এয়া দেখা পাইছে চাৰিওফালে কাপোৰ চব ডিছকাউণ্ট, ধৰি লওক 150-200 এনেকৈ মানে কাপোৰবোৰ দিয়া হয়। তো মই এপাক এনেই আপোনালোকক ভিডিঅ'টি বনাই দেখুৱাইছোঁ। মই পিছে কাপোৰবোৰ এনেকৈ চাইছোঁ, মই যিহেতু জাষ্ট এনেই এপাক মানে মোৰ বান্ধৱীৰ লগত ফুৰিম বুলি সোমালোঁ ফেঞ্চি বজাৰ। ল'বলগীয়া বহুত আছে আচলতে, বস্তুবোৰ দেখিলে মোৰ লওঁ লাগে, কিন্তু কি হ'ব মই অলপমান মানে ইগন'ৰ কৰি চলিছোঁ, কাৰণ ইটোও ল'ব মন যায় সিটোও ল'ব মন যায়। বিশেষকৈ আমাৰ ছোৱালী মানুহৰ এটি খুব দুৰ্বলতাৰ কথা ক'ম, এয়া হৈছে কাণফুলি। ইমান ধুনীয়া ধুনীয়া কাণফুলিবোৰ দেখি এনেকুৱা লাগে যেন গোটেইবোৰ লৈ ল'ম। আৰু এয়া এইবিলাকৰ ডিছকাউণ্টটো দি আছে, প্লাজো, কুৰ্তি, হাফ পেণ্ট, টপ, টি চাৰ্ট যি আছে চব মানে 150-200 এনেকৈ দি আছিলে। এইকেইটা হৈছে শ্বৰ্ট ফ্ৰক, ঘৰত পিন্ধিব পাৰে বা বাহিৰতো পিন্ধি যাব পাৰে, কোনো কথা নাই। কালাৰ চাওকচোন কিমান এটা ধুনীয়া। আৰু মই দাম সুধিছিলোঁ দাদাজনক, 350-250 এনেকৈ কৈছিলোঁ। এয়া চাওক বজাৰ চাৰিওফালে, কোনটো ল'ম কোনটো নল'ম এনেকুৱা লাগিছে। তাৰপিছত মই ভাবিলোঁ এপাক নিউ মাৰ্কেটৰ পিনে সোমাওঁ। যিসকল ফেঞ্চি বজাৰলৈ আহে তেওঁলোকে হয়তো নিউ মাৰ্কেট চিনি পাব। আৰু এই নিউ মাৰ্কেটৰ ভিতৰতে আপোনালোকে খুব কম মানে দামত, আচলতে হ'লচেল প্ৰাইজত চাদৰ মেখেলা, শাৰী বা গহনা, ব্লাউজ পিচ, শাৰী মানে মিটাৰ কাপোৰ বা চাদৰ মেখেলা কাপোৰ, বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায়। তাৰপিছত মই সোমালোঁ এখন শাৰী দোকানত। ভাল লাগিলে শাৰীকেইখন, গতিকে মই নোলোৱাকৈ থাকিব নোৱাৰিলোঁ। ইয়াৰে ভিতৰত মই যিকোনো 2খন শাৰী পচন্দ কৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাবচোন শাৰীকেইখনৰ ৰং। এই প্ৰখৰ ৰ'দত দুয়োজনী ছাতি লৈ ফেঞ্চি বজাৰখন ঘূৰিলোঁ, খুব ভাল লাগিলে আচলতে। তো এতিয়া ঘৰলৈ যাওঁ। এই আপোনালোকে দেখিবলৈ পাইছে ৰাস্তাৰ সিটো পাৰে ব্ৰহ্মপুত্ৰ নদী। ইমান এটা সুন্দৰ দৃশ্য আচলতে ক'বলৈ গ'লে। মই ভিডিঅ'টি বাছৰ ভিতৰৰ পৰাই বনালোঁ, খুব ভাল লাগিলে। তো আপোনালোকে মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ।